welcome to my YouTube channel Jyoti Amar Vlog আৰু আপোনালোকে চাই আছে মোৰ Jyoti Amar Vlogৰ ভিডিঅ' আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আজি নতুন ভিডিঅ'টো তেনেহ'লে চাই থাকক Jyoti Amar Vlog গোলকতে অলপ ফুৰি আহোঁ এইখনত যাই এইটো চাইড যাম ৰেডি ফাইনেলি ৰেডি আমাৰ ড্ৰাইভাৰ আহি গ'ল বেগ চেক লৈ ফাইনেলি তেল চেল লৈ আহিছে আমি আহি পালো এইটো চাইড এই চাওক আমি তাৰ পৰা আহি পালো এই তাৰ পৰা আহি পালো পিনে এখন আছে ফাইনেলি চাব পাৰে আহি পালো মানে এইটো গাইজ এই দেখিছেনে ৰেল গেট আছে ইয়াতে মানে ব'ৰ্ডবিলাক যদি বেয়া হয় ইয়াতে ওপৰত খাই আনি ইয়াতে মানে কি কৰে ৰিপেয়াৰিং কৰে গাইজ বৰষুণৰ বতৰ বৰষুণ অলপ কমকৈ দি আছে চাব পাৰে কেৰেলাৰ গাঁও আৰু গাঁৱৰ সেইটো পাব তাৰপিছত ইয়াত আমিবোৰ আছোঁ চাব পাৰে যদি যাওঁ পিনে যাওঁ চাব পাৰে ৰাস্তাটো একদমেই বেয়া পানী থাকে গাইছ শৰ্টকাট ৰাস্তা বুলি কয় গাইছ বৰষুণ দিছে চাব পাৰে মন্দিৰ এই গাড়ী ডাউৰি আছো তাক গাড়ী চাব পাৰে ডাউৰি আছো চব ডাউৰি আছে গাড়ী ফুল ঘৰ এইটোৱে মোৰ গছৰ ঘৰ চাওক গাইছ ভালকৈ দেখা নাই আকৌ কেতিয়াও বেলেগ দিনা ভালকৈ দেখাই দিম আৰু দেখাই দিম ৰাস্তা একদম খালী গাড়ী মটৰ বেছি নাই মানে মই কৰি থকা দেখি পুৰা ৰেডি হৈ লৈছি আৰু ঠিক কৰি লৈছি আৰু মানে এটা লাইক কৰি দিব আৰু বাহাটো চোচাৰ কাৰণে ইয়াতে গাড়ী কেৰেলাত মানে বেটাৰী গাড়ী নাই মানে অটো আৰু বাছ বেলেগ নাই আৰু পাৰ্চনেল গাড়ী আছে মাৰুতি চাৰুতি বা বাছবিলাক এনেকুৱা আৰু এটা গ্লাছ নাথাকে গাড়ী ডাইৰেক্ট অপেন আৰু অসমত আল্ট্ৰা বাৰ্তা নাপায় ইয়াতে ড্ৰাইভাৰে চাব নে গাড়ী বাছে চাব বেলেগ আল্টিমেট নাজাৰাটো ধুনীয়া আকাশখনে চাব না গাইছে এই বাছ
পাচ্ছ গাইস। ওভারব্রিজ বনাই আছে ইয়াতে, মানে শিখৰ য'তে ত'তে নাপায়। শিখৰ পোৱা দোকান হ'লে ইয়াতে আহিব লাগিব, এইখনেই আৰু শিখৰ পোৱা দোকান। অ'কে না অ'কে ৰুকো ইয়াতে শিখৰ পায় আৰু এইখন দোকানে বিখ্যাত দোকান আৰু শিখৰ এইখনতে পাব। শিখৰ লাগে, পাণ লাগে, যি লাগে। শিখৰ 10 পেকেট ল'লোঁ। তো যি কোনোবাই শিখৰ খায় ইয়ালৈকে আহি যাব আৰু শিখৰ খাবা। এইখন দোকান আছে, মোৰ নামটো কৈ দিব আৰু লৈ গ'লেই হ'ল। এই চাবৰে শিখৰ এনেকৈ লৈ যাওঁ আৰু বঢ়িয়া দোকানখন। পাণ প্ৰথম আজি নতুনকৈ আহিছে মাৰ্কেটত। साली बेचारे ধুনীয়া মৰম লগা কেৰেলা, য'ত কত বছৰ ধৰি ইয়াতে আছোঁ গাইছ। এনেকুৱা এটা নাজাৰে এৰি থৈ মানে অসমত যাব মনেই নাযায়। যদিও মই অসমত ল'ৰা হয়, ইয়াতে থাকি ভাল লাগে। চাব পাৰে দোকান। এইখনত আমি বাকী খাওঁ, এইখন দোকানতে মই বাকী খাওঁ। বাকী য'ত মই বিয়াৰ চিয়াৰ খাওঁ ন, বিয়াৰ বাৰখন দেখাই আছোঁ। চেলুন এইখন আছে বিয়াৰ বাৰ, খাই লওক। এইটো আমাৰ কোম্পানীত যোৱা ৰাস্তা। লাহেকৈ আৰু পামেই আৰু আমাৰ গন্তব্যস্থান পামেই আৰু। ইয়াতে ঘৰবিলাক
সুন্দৰ মোৰ এনেকুৱা এটা ঘৰ বনোৱাৰ বৰ ইচ্ছা আছে গাইজ পইচা নাই না এই দিগদাৰ চাওকচোন বাট বেলেগ জেগাত পানী লাগে ৰাস্তাটো কিন্তু বেয়া ইমানো বেয়া নহয় তথাপিতো এইবোৰ দেখি থাকিলে ভাল লাগে পইচা কোনে দিব মোৰ পইচা নাই কি কৈছে মেনেজাৰে এতিয়া দিবা দিছে এইটো হৈছে গেছ কোম্পানী গাইছ आगे चलो वो पैसे कौन देगा वो ऑटो का हाँ इधर रुको हाँ हम लोग सिक्योरिटी को फोन देगा आप बोलो हाँ रुको ये फाइनली चाब पारे मैं कोम्पानी आहि पालो तुम्हार कोम्पानी है कन्टेनार तारे पिछत आमार कोम्पानी चाब पारे कोम्पानीर भिउ